ইউ গুড মৰ্ণিং পিপল আজি থাৰ্ড ডে এতিয়া শুই উঠি পেলাই গা পা ধুই আমি সম্পূৰ্ণ আজৰি পেকিং চেকিং কৰি ৰুমত এতিয়া আমি যাবলৈ ওলাইছোঁ ছিকিম গেংটক চ' যাওঁতে সকলোখিনি যিজত পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম ছেকেণ্ড ভিডিঅ'টো ইমান বেছিকৈ দেখুৱাব নোৱাৰাৰ বাবে বেয়া নাপাব আমাৰ সম্পূৰ্ণ হৈ গ'ল ৰেডি গোটেই ল'ৰাখিনি এইটো ৰুমত আছেগৈ তেওঁলোককো দেখামগৈ চ' এইটো ফাৰ্ষ্ট ভিডিঅ' বনাইছোঁ আজৰি হৈ পেলাই সম্পূৰ্ণ ড্ৰেছ পাতি কৰি আজৰি এইটো ৰুমটো এবাৰ দেখাই দিছোঁ কালিটোতো বৰবাদ হৈ আছিলে সেইবাবে আজি দেখাই দিছোঁ ভাল ৰুম ফেচিলিটি ভাল এভৰিথিং ভাল বহুত ভাল লাগিলে ত' ব'লক আজি তেতিয়াহ'লে যাত্ৰাটো আৰম্ভ কৰোঁ নে কি কয় ব'লক ফাইনেলি যাবলৈ ওলালোঁ এয়া জান্দা আৰু মই তললৈ আহি আছোঁ দেখাই যাম বাকী ৰাস্তাত কি আছে জান্দা হাই এটা দি দিয়ক হাই বাকীখিনি দেখাই আছোঁ এয়া লিফ্টত উঠিছোঁ এতিয়া তললৈ গৈ আছোঁ এয়া চেকআপ কৰিবলৈ ওলাই আহিছোঁ চাই লওঁ হোটেলখন বেয়া নহয় জান্দা পাৰ্টনাৰশ্বিপত কিনিয়ে লয় নি তেতিয়া ভাড়া কিনিলেও হ'ব गुड मॉर्निंग हाँ तीनों रूम का बिल एक साथ में निकल दिया एक नाम पे ही सभी लोगों का बनाया था हाँ तीनों रूम का एक साथ में उसका बिल हाँ 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 पेमेंट हो गया पेमेंट नहीं हुआ 3829 ना ऑल टोटल बैलेंस हाँ बैलेंस हो गया ना सब कुछ मिला के अमाउंट हुआ 6,229 ठीक है हमारे जो बंदे के पास पैसा है उसको हम दिला के लाते हैं एक सेकंड सभी रूम में हाँ हाँ एक सेकंड आते हैं सो এতিয়া বিল পে'মেণ্ট কৰি আমি যাবলৈ ওলাম ৰাতিপুৱা হৈছে 8:30 বাজিছে ন জান্দা 8:30 এতিয়া সকলোৱে বাইক উলিয়াইছে আপুনি চাই লওঁ বাইক পাৰ্কিং ধন এইটো বান্ধিবা মূৰটো বান্ধিবা মূৰটো লগাই ল'বা এয়া চব ৰেডি হেল্ল' কৈ দিয়া চবে যাবলৈ ওলাইছোঁ এয়া গদ ইয়াত আমাৰ ধন এইয়া ৰঙা ৰেড জেকেট আমাৰ মানস চিকেন আৰু টমেটো মাতি আছে চেকিং নাই হোৱাগৈ নেকি ধন বাৰু ঠিকেই নহওক ভিডিঅ'টো যদিও দিয়া আপলোড দিয়া দেৰি হ'ব আৰু হেপী জাৰ্ণি বুলি লিখি দিব ইমান দূৰ যাবলৈ ওলাইছোঁ এতিয়া অসমলৈ ঘূৰি যাবলৈকে হেপী জাৰ্ণি লিখি দিবচোন বাৰু আপোনালোকে ঠিক আছে ৰ'ব আমি বাইক চাইকখিনি ৰেডি কৰি লওঁ এয়া চলি আছে পূৰা পেকিং ওলাই আহিলোঁ এতিয়া আহি পেলাই এইখন কি জেগা বুলি কয় নিজে দেখা নাই আমি ব্ৰেকফাষ্টটো কৰিবলৈ ৰখিছোঁ এতিয়া আমাৰ এইকেইটা প্ৰতিবাদ ভোকত আহিছোঁ নে কি কোৱা এতিয়া মই খাই যাব লাগিব বেয়া ভোক লাগিছে গেছ হৈ গৈছে এতিয়া আমি দুটা ইয়াত বহি আছোঁ বাকীকেইটা তেল ভৰাবলৈ ওলাই গৈছোঁ তাতে খাই মেলি লওঁ আৰু গৈ থাকিম আৰু নে কি কোৱা কি কোৱা গৈ থাকিম আমাৰ দৰ্শকৰ কাৰণে বাইকৰ ৰেচ পাৰি খালি এইটো ৰাস্তাত নকৰোঁ যেনিবা অসমৰ ৰাস্তাত কৰি দিব ঠিক আছে বাৰু ব্ৰেকফাষ্ট আহি গ'ল চব খোৱাত লাগিছে এয়া মানস এয়া আমাৰ সমুদ্ৰ চুকেন হ'লে অহা নাই গদই আৰম্ভ কৰিলেই হৈয়া জাৰিবলৈ জান্দা কি কৰিছে হয়নে ধন অকণমান খানা অহা নাই নহয় কেলৈ বহি আছা দিয়া চব নাই কিন্তু
কালাৰটো ধুনীয়া লাগিছে কালাৰটো ভাল লাগিছে খায়ো হওক চাগে ভালেই লাগিব আৰম্ভ কৰোঁ নে কি কয় সমুদ্ৰ কেনেকুৱা বঢ়িয়া নে যদি আপোনালোক কেতিয়াবা এইফালে আহে ছিকিম যাওক বা যলৈকে যাওক নিমকি চোৰা বুলি কয় পেট্ৰল পাম্পটোৰ কাষতে আছে এইটো এটা ৰাইডাৰ পাৰ্টি গৈ আছে এইকেইখন আমাৰ কেইখন এইটো পেট্ৰল পাম্প দেখিব পেট্ৰল পাম্পৰ কাষতে আছে ইয়াত মই খাই যাব পাৰিম খানা বেয়া নহয় ঠিক আছে তেতিয়াহ'লে खाई लो इस भैया का ढाबा पे आए हैं ब्रेकफास्ट करने के लिए तो अभी चाय पी रहे चाय तो बहुत मस्त है तो भैया इस जगह का नाम क्या है एक बार बता दीजिए अलीपुरद्वार डिस्ट्रिक्ट नीमकी झोड़ा आपका ढाबा का नाम क्या है महातारा ढाबा कितने टाइम तक खुला रहता है 24 घंटा 24 घंटा मतलब जब भी है लॉजिंग फूडिंग और लॉजिंग फूडिंग दोनों भी है अच्छा आप एक काम कीजिएगा आपका कॉन्टैक्ट नंबर दे दीजिएगा अगर कोई आए तो उनका आप एक बार बोल दीजिए तो 96092792 ओके भैया थैंक यू अगर कोई आएगा तो वीडियो देख के उनको मतलब ठीक है थैंक यू भैया हाँ আমি সকলো যাবলৈ ওলাইছোঁ এতিয়া বাইক ৰেডি এটা শিক্ষকো হেৰি কৰাত ব্যস্ত বাকি ৰাইডৰ অনুভৱ কেনেকুৱা ইমান দূৰ আহি বহুত কষ্ট কৰি এইখিনি পাইছোঁ এয়া অসমীয়া ল'ৰাৰে এইটো মেইন আৰু মুঠতে পেকেটটো নহ'লে কামেই নহয় এনেকেটো মিলোৱা তাৰপা দিয়া কি হ'ল এয়া এটা সতীৰ্থ আমাক খুন্দিয়াবই কৰিছে এনে যদি বাইপিং কৰা ভিডিঅ'হে কৰিছোঁ দেই কমেণ্টত খালি গালি নাপাৰিব আকৌ কাকো
খাইছা মোবাইল থপিয়া বহি ঐ সাৱধান সেয়া বান্দৰক আমি কিবা যিখন খাবলৈ দিছোঁ এইখিনিতে ৰখিছোঁ খাবলৈ ৰখিছোঁহি এইখন কয় কিৰ্ণি বাজাৰ ডিষ্ট্ৰিক্ট কালিম্পং এইখন হোটেলত খাবলৈ ৰখিছোঁ দেখাইছোঁ ৰ'ব এতিয়া আমি গোটেইখিনি ৰখিছোঁ বাইক চাইক ৰখাই আজৰি এইফালে বাইক আছে আমাৰ চবৰে এখন আৰিয়ান হোটেল কিবা কিৰ্ণি বাজাৰ লিখা আছে গোটেইখিনি খাবলৈ সোমালে এতিয়া ये आ गया जलकिया प्याज और नींबू भैया नींबू देंगे ये आपने जो दिया है इसको आसामीज में गुल नींबू बोलते हैं गुल नींबू और जो लंबा वाला है ना उसको काजी नींबू बोलते हैं काजी नींबू अच्छा भैया ट्रैवल ब्लॉग बना रहा हो हाई कर दीजिए ब्लॉग बना रहा हो नेट पे यूट्यूब पे जाएगा हाई कर दीजिए আমাৰ ধন বনাবলৈ বহুত ভোক লাগিছে এয়া লোকে প্ৰয়োজনীয়তো বাহিৰে পাৰ্থৰ এটা খাওঁগৈ বুলিয়ে বহি আছে এইজন আমাৰ মেইনজন নমস্কাৰ এটা দি দে নামটো কৈ দে আৰু গান্ধা কাৰ লগত নাই এই কথা পাতি আছো ये हमारा खाना आ गया ये खाना आ गया आप लेंगे 2 फल 2 मटन 2 चिकन 2 फल 3 मटन खाना ना है 2 चिकन एक ये पार्क 2 हाँ ये आ गया खाना देखिए देखिए क्या कर रहा हूँ सब तो खुरीसा ये तो की बस्तु नाजानो टेस्ट कर लिया गम पाम टेस्टी लगी से हाँ সকলো খোৱাত ব্যস্তই হৈ গ'ল বস্তু পোৱা লগালগ কোনোৱে ৰখি থকা নাই ঠিক আছে বাৰু খাই লৈছোঁ দিয়ক তাৰপিছত দেখাই আছোঁ